মাইনা বৰষা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন মেখেলা চিলাওঁ। আহকচোন এবাৰ কেনেকৈ মই মেখেলা চিলাওঁ এবাৰ চাই লওঁ। মেখেলাখন মই চিধাকৈ লৈছোঁ আৰু ফলছটো মই ওপৰৰ পৰা চিলাই মাৰি যাম। এনেকৈ আধা চিলাই মাৰি যাম। তাৰপাছত এই চিলাইটো মই উলটিয়াই দিম। দুটা চাইডে মেখেলাৰ পটিটো চিলাই ল'ম। মই পটিটো এনেকুৱা সৰু পটিয়ে লৈছোঁ, যিটো 30 ৰুপিজ লয়। মেখেলাখন মই চিধাকৈ চিলাই কিনে আকৌ উল্টা কৰি এই তলফালে চিলাই দিলোঁ, যাতে মজবুত হয়। আৰু মই একেবাৰে তলত চিলোৱা নাই, এইটো ওপৰত অলপ ফুলটো বা ওপৰত চিলাইছোঁ, যাতে দেখিবলৈ মেখেলাখন ধুনীয়া হয়। এই দুটা পাৰ্ট চিলাই ল'ম, তাৰ পাছতে কিনাৰ বৰ্ডাৰটো চিলাম। এতিয়া মেখেলাখন এইদৰে দুটা পাৰ্ট চিলাই ল'লোঁ। এইকেইটা মাৰা নাই, এইকেইটা চিলোৱা নাই। এইকেইটা মই প্ৰথমতে বৰ্ডাৰটো চিলাই ল'ম। এই বৰ্ডাৰটো কিনাৰৰ বৰ্ডাৰটো চিলাই ল'ম দীঘলকৈ। তাৰ পাছতহে মই এই লাইনটো চিলাই যাম। মেখেলাখন কমপ্লিট চিলোৱা হৈ গ'ল। এইফালে ছাইড বৰ্ডাৰ মাৰিলোঁ, এইফালে কিনাৰ ফালে মাৰিলোঁ, তাৰপিছত এইফালে অলপ কুচাই কুচাই মাৰি দিছোঁ। এতিয়া চিধা কৰি দিম। মেখেলা চিলালে প্ৰায়ভাগ মানুহে এই কিনাৰলৈকে মাৰি দিয়ে, কিনাৰলৈকে নামাৰিব, অলপ ফুলটো থৈ দিব। তেতিয়া মেখেলাখন দেখিবলৈও ভাল হয় আৰু ভালো হয় চিলনি। এই ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে মোক জনাই যেন। চেষ্টা কৰিছোঁ আপোনালোকৰ আগত জনা কথা কিছুমান শ্বেয়াৰ কৰিবলৈ। যদি ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগুৱাই যাবলৈ যেন মোক সহায় কৰে আৰু আপোনালোকৰ আগত ভাল ভাল ভিডিঅ' আনিব পাৰিম বুলি মই আশাবাদী। থেংক ইউ।